Hello everyone, welcome back to my YouTube channel. So মই আজি সত্ৰঙলৈ গৈ আছো মই আৰু জুন আৰু বুলবুলি বা তিনিজনে গৈ আছো মই এতিয়া ধুনিকা ৰেডি হলো আৰু ৰেডি কৰি মেলি এতিয়া গৈছো আৰু তাত কি কৰিম হেবিলাক দেখুৱাম আপোনালোকে কোনো স্কিপ নকৰাকৈ চাই থাকিব ৰ'দো পুৰা দি আছে হলো আমি গৈ আছো ছাতিও না ছাতি নাই একো নাই এনেকৈ যাব লাগিব এয়া আপোনালোকে অনুভৱ কৰিব পাৰিব ৰ'দটো কিমান জোৰছে দি আছে মানে টানকে দি আছে Okay. আৰু হেয়া মোৰ পাছফালে একদম পুৰা গ্ৰীন গ্ৰীন হৈ আছে এয়া চাওক এয়া দেখুৱাই দিছো আমি হেইটো ৰাস্তা দি গৈ আছো একদম সিধাকে যাব লাগে আৰু অকন এনেকে বেকাকে যাব লাগে এনেকে যাব লাগে আৰু দেখুৱাই দিছো আপোনালোকক আৰু বুলবুলি বাহাতৰ ঘৰটো পাই গলো আৰু বুলবুলি বাক মাতি লওঁচোন বুলবুলি বাই চলো এয়া বুলবুলি বা আৰু এয়া জোন তিনিজনে গৈ আছে না তিনিজনে ছাতিত লুকাইছে বাৰ জোন ছাতি নাই আৰু দুইজনী আৰু মই ছাতি লৈ গৈছো ছাতিটো বুলবুলি বাৰে হয় হলো মই লৈ আছো আৰু ই নাই লোৱা ৰ'দত গৈ আছে ইহঁত দুইজনী অকণ কোলা হ'ব দিছো মানে মই অকণ কোলা হৈ আছো তো সেইকাৰণে বেছি বগা হৈছে দুইজনী অলপ কোলা হ'ব দিছো আৰু এয়া ফিল্ডটো দেখুৱাই দিছো আপোনালোকক এয়া ধুনীয়া একদম ফিল্ড বেয়াকে ৰ'দ দিছে ন ছাতি লৈও শান্তি পোৱা নাই চা ইমান গৰম অকণো বতাহও নাই একদম পুৰা বন্ধ হৈ আছে সেইকাৰণে একদম বহুত বেয়া লাগে তো হলেও গৈ আছো কেতিয়া পাম নাজানো আৰু ঘৰ জেগালে মানে আৰু অলপ পাছত পাম আৰু এতিয়া নাই পোৱা আৰু গৈ আছো আৰু বুলবুলি বাৰ জোন আৰু হেয়া সত্ৰং নদীটো অকণ অকণকে দেখা পাইছে আৰু Much later. এতিয়া আমি ভাত খাম আৰু ভাত খোৱা ষ্টাৰ্ট এয়া আৰু এয়া মাটিমাহৰ চব্জি ঔটেঙা আৰু এতিয়া আমাৰ আইতা আহিছে এয়া আকৌ আমি মাইনাহঁতৰ ঘৰৰ পৰা গৈছোগে আৰু এয়া মাইনাহঁতকো অলপ টাইম ৰখিলোঁ সিহঁতৰ ভাত খাবলৈ গ'ল তাৰপাছত আমি গৈছোগে এতিয়া এতিয়া আমি ভাত চাত খাই মেলি আকৌ এটা জেগালৈ গৈ আছো তাৰ পৰা মাইনাহঁতৰ ঘৰলৈ গৈছো মানে আৰু মাংস চব্জি আছিলে পুৰা দবাই দিলো না বুলবুলিয়েতো একদম ভগৱান বেছিকে খালে দেই মাংস আৰু এতিয়া নাই খোৱা কমকে নাই খোৱা এইটো চাম মাংসৰ টোপোলা বেছি হোৱাৰ কাৰণে লৈ গৈছো আমি সেইকাৰণে ভিডিঅ'ত ওলাইছে আৰু সিহঁত দুজনী ওলাবলৈ মন নাই বোলে চ' সেইকাৰণে মোক নতুন লগৰ লাগে মানে কোনোবাই মোক কণ্টেক্ট কৰি দিবচোন নতুন লগৰৰ কাৰণে ন দিকে সদায় ওলাই থাকিবগৈ আৰু পাছতকে এতিয়া পানী নাই মানে পানীৰ আনচিজন হৈ আছে সেইকাৰণে পুৰা শুকান হৈ আছে নহ'লেতো বাৰিষা টাইমত পুৰা সেইটো ইয়াৰ পৰা সেইটোলৈকে পানী হৈ থাকে এতিয়া নাই মানে পানী চব ভাল লাগে আৰু গাইজ ৰ'দ বেছি হোৱাৰ কাৰণে ছাতি এনেকুৱাকৈ ল'বলগীয়া হয়তো তিনিজন মানুহ ছাতি এনেকুৱা ল'বলৈ বেয়া যে সেইকাৰণে এনেকৈ একদম এইটো চাইডত একদম গছ গছনি নাই যে সেইকাৰণে পুৰা ৰ'দ লাগি গৈছে একদম কি ক'ম আৰু ইমান বেছি ঠানকৈ দিছে আজিৰ ৰ'দটো ওলাবই পৰা নাই আৰু এইটো নেমু বাৰী পুৰা কলগছ নেমু চব ৰুইছে তামোল গছ দেখুৱাই দিছোঁ আপোনালোকক আৰু এইফালে চাহ বাগানো আছে এইটো চাহ বাগান দেখুৱাই দিছোঁ আপোনালোকক এতিয়া অকণ ঠাণ্ডা লাগিছেগৈ নহ'লেতো ইমান গৰম এতিয়া অকণ চাহ পাইছোঁ যে সেইকাৰণে বেছি ভাল লাগিছে আৰু অলপ নহ'লেতো ইমান ৰ'দ দি আছে এতিয়া কি ক'ম আৰু এতিয়া আমি আকৌ ঘৰলৈ পালোগৈ আৰু যেনে তেনে এতিয়া পালোঁ
ইমান ৰ'দ দিছে ৰক্ষা অলপ বহি লওঁগে তো গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু মই যিমান পাৰে ইমান দেখুৱাব কি কয় মই যিমান পাৰে সিমান দেখুৱালোঁ মোৰ পৰাখিনি আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই বেছি গৰমো হৈছে মাংস খাই আহিছোঁ যিহেতু অলপ বেছি গৰম হৈছে সেইকাৰণে চ' বাই বাই